সময়ে শিকায় নজৰ সলনি কৰাৰ, সময়ে শিকায় মনৰ চং অংকন কৰাৰ। কেতিয়াবা নজৰ সলনি কৰি চাব, নতুনত্বত কেৱল আনন্দ বিচাৰি পাব। নমস্কাৰ, মই নিলুফা য়াসমিন। মই লৈ আহিছোঁ আজি এটি কবিতা আপোনালোকৰ ওচৰত। আপোনালোকৰ শুনি নিশ্চয় ভাল লাগিব। লগতে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু কবিতাটি শুনি কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাব। কবিতাটিৰ নাম হৈছে নজৰ সলনি। অহংকাৰত বিনিষ্ট, অহংকাৰতেই অনিষ্ট। তেন্তে কেনেকৈ হ'ব পাৰা তই মোৰ হৃদয়ৰ সখী। বহুদূৰ তক কঢ়িয়াই লৈ আহিলোঁ, বহুদূৰ তক কঢ়িয়াই লৈ আহিলোঁ। মাজে মাজে তক সুধিবৰ মন যায়, তই আহ ক'ৰ পৰাও। তোৰ মিত্ৰতাই মোক ফাঁকি দিয়ে, ভয় খাওঁ মই তলৈ। কিয় বাৰে বাৰে তই মোৰ মনক আগুৰি ৰখা। এতিয়া সময় আহিল মনৰ পৰিৱৰ্তন কৰাৰ, নজৰৰ সলনি কৰাৰ, মনৰ চং অংকন কৰাৰ। ধন্যবাদ। মোৰ কবিতাটি শুনি কেনেকুৱা লাগিল নিশ্চয় জনাব। লগতে আপোনালোকে কুশলে থাকক, আনন্দ মনে থাকক।